পিছফালে বহি আছ অলপ বোকা সানি দিছে এটা বেটাৰী গৈছি আমাৰ সাতখুলি গাঁৱৰ উন্নয়ন সমিতিৰ সভাপতি মাননীয় শ্ৰীযুত সুনীল নাথ হয় এখেত চিৰিয়াছৰ কাম কৰে চাকৰি কৰে মানে হয় তেখেতে এতিয়া এই মানে যদিও চাকৰি কৰে তেখেতে এই বোকা খুচিবৰ কাৰণে কুণ্ঠাবোধ কৰা নাই যিহেতু আমাৰ সকলোৱে মিলি খেতি কৰা হয় তাৰ কাৰণে তেখেতে বোকা খুচিব পৰা নাই যে সেয়া এখেতক মই ক'বৰ কাৰণে অনুৰোধ কৰিছোঁ যিয়ে নহওক বাৰু বাৰিষাৰ বতৰত এনেদৰে গোটেই ৰাইজ ওলাই আহি একেলগে কাম কৰি ভাল লাগে বাৰু আপুনি কি ক'ব কওকচোন হয় নমস্কাৰ হয় আমাৰ সাতখনি গাঁৱৰ প্ৰায় 110 ঘৰ মানুহ আছে 120 ঘৰ এই 120 ঘৰ মানুহে প্ৰতি বছৰে এনেকৈ লগে ভাগে লগ লাগি আমাৰ প্ৰায় 9 বিঘা মাটি এনেকৈ ৰোৱা হয় এই ইয়াত আমাৰ গাঁৱৰ মহিলাসকল পুৰুষসকল গোটেইবিলাকে একেলগে ফূৰ্তি তামচা কৰি আমি ইয়াতে ৰোওঁ সময়ত মাটিখিনি ধানখিনি চপাওঁ চপাই লৈ আমাৰ ৰাইজৰ যিখিনি উন্নয়নমূলক কাম গাঁৱৰ যিখিনি উন্নয়নমূলক কাম সেইখিনি আমি কৰা হয় এনেদৰে প্ৰায় আজি 50-60 বছৰ ধৰি এনেকৈ খেতি বাতি কৰি আছোঁ তাৰ লগতে আমাৰ এটা মানে ডাঙৰ উৎসৱ বুলিয়ে ক'ব পাৰি ধানৰ মৰণা মৰাৰ দিনাখন আমাৰ সকলোৱে মিলি এসাঁজ খায় ভোজ ভাত খায় এইটো আঘোণ পুহ মাহত নহয় জানো আঘোণ পুহ মাহত যেতিয়া ধান চপাব ধান মানে মৰণা মৰাৰ দিনাখন সেইদিনাখন সকলোৱে লগ লাগি এসাঁজ মানে খায় আমাৰ এই কাৰ্যকালৰ আগৰ এয়া আমাৰ প্ৰাক্তন সম্পাদক এওঁৰ দিনত এনেকৈ আছিলে ৰত্নেশ্বৰ নাথ এনেকৈ আমি সকলোৱে মিলি আমাৰ ইয়াতে কিন্তু ধৰ্মীয়ভাৱে দুটা পন্থাৰ মানুহ আছে আমাৰ ভকতীয়া আৰু মানে পুৰোহিত সাংসাৰিক কিন্তু এই ৰোৱা বোৱা বা ৰাজহুৱা কামত আমাৰ ভেদাভেদ নাই চবে একত্ৰিত হৈ একেলগে গোটেইখিনি আহিছে এওঁলোকে এতিয়া ইয়াৰ পিছতে আমাৰ চাহ নাস্তা খাব খাই উঠি ঘৰা ঘূৰি যাব হয় আপোনালোকৰ যি একত্ৰিতভাৱে এই কাৰ্যপন্থাটো চলাই গৈছে গোটেই মানে ভাল লগা স্মৰণীয় বিষয় এটা আগলৈ যাতে এই বিষয়টো আপোনালোকে সফলতাৰে আগবঢ়াই লৈ গৈ থাকে তাৰে কামনা কৰিলোঁ হয় এতিয়া আমিও তাকে আশা কৰিছোঁ ভগৱানৰ ওচৰত আমাৰো প্ৰাৰ্থনা যাতে আমি সকলোৱে মিলিজুলি এনে কাম কৰিব পাৰোঁ ভৱিষ্যতেও এইখিনি আমাৰ অৱশ্যে এইটো মই নকৈ নোৱাৰিলোঁ যদিও আমি এই খেতিৰ কামবিলাক কৰিছোঁ কিন্তু এইটো আহিছে আমাৰ দেউতাসকলৰ পৰা আমাৰ দেউতাসকলে নিজে এহাল গৰু লৈ হাল বাইছিল ইয়াত সকলোৱে আহি হাল বাইছিল আৰু সকলোৱে খেতি কৰিছিল সেই যিটো আদৰ্শ সেই আদৰ্শটো আমি গোটেইখিনি উঠি অহা প্ৰজন্মই আমি ৰাখিম বুলি আমি এটা সতৰ্ক হৈছোঁ আৰু সকলোৱে আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আৰু চাওক বৰ্তমান চাউলৰ দাম প্ৰায় 60-70 টকা 50 টকা পাইছেগৈ গতিকে মানুহ চাউল নহ'লে কেনেকুৱা অভাৱত পৰিব গতিকে আমি এটা সকলোৱে চিন্তা কৰি এই খেতিৰ যিটো এটা ব্যৱস্থা খেতিৰ পৰা যে উৎপাদন হয় সেইটো আমি সকলোৱে চিন্তা কৰি আমি খেতিত নামিছোঁ ইয়াত এই ৰঞ্জিত ধানৰ পৰা আমি বিঘাই 25 পোন আমি ধান পাওঁ আৰু সকলোৱে কাৰোবাক যদি আমাৰ গাঁৱৰ দুখীয়া ব্যক্তি আছে তেওঁকো আমি ধান আমি কম দামত আমি ৰাইজৰ পৰা তেওঁক বিক্ৰী কৰোঁ বা খাবলৈ দিওঁ গতিকে এনেধৰণে আমি ৰাইজখন বৰ্তমানলৈ চলি আছোঁ গতিকে আপোনাক ধন্যবাদ আপুনি আহি আমাক যিখিনি আমাৰ প্ৰচাৰ বা আমাৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিলে আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে কেতিয়াবা আপুনি আহি আমাক সাক্ষাৎকাৰ গ্ৰহণ কৰে ধন্যবাদ দেখা কৰো সেৱা দুৱাই আছো মান ধৰি জয় জগন্নাথ মুখত পৰি খুবৰে ভাগৰ লাগছে কি কৈছে আপুনি
ভূঁই ৰুই থকাৰ মাজে মাজে মহিলাসকলেও গীত মাত পৰিৱেশন কৰি আছে। এতিয়া অৰ্চনা দেৱী অৰ্চনা নাথে কি গীত পৰিৱেশন কৰিব? লোকগীত লোকগীত পৰিৱেশন কৰিব। হাই বিধি লিখে বিধাতা অ হৰি নৰৰ কপালে কোন থাকে মহাসুখে কোন থাকে মহাদুখে কোন থাকে পৰি গছৰ তলে হাই বিধি লিখে বিধাতা অ হৰি নৰৰ কপালে কোন থাকে মহাদুখে কোন থাকে মহাদুখে কোন থাকে পৰি গছৰ তলে হাই বিধি লিখে বিধাতা অ হৰি নৰৰ কপালে জনম দিলে তাৰেতি আকাশে বিমানে অ হৰি নৰৰ কপালে নমস্কাৰ। লোকৰ গীত পৰিৱেশনৰ পিছতে এতিয়া বিয়া গীত পৰিৱেশন কৰিব। ৰঘুপতি বিয়াৰ গীত গাবলৈ দিয়াই অনুমতি ৰঘুপতি বিয়াৰ নাম গাবলৈ দিয়াই অনুমতি লাই হালে জালে ৰঘুপতি আবেলি বতাহে ৰঘুপতি লফা হালে জালে পাতে ৰঘুপতি বিয়াৰ গীত গাবলৈ মনত পেলাই কান্দি নাথাকিবা এতিয়া নিজে কৰি ল'বা মোলৈ মনত পেলাই কান্দি নাথাকিবা। বহুত ধন্যবাদ। আপোনাৰ নামটো কওক। অৰ্চনা নাথ। আপোনাৰ নামটো কৈ দিয়ক। নৱমী দেৱী। আপোনাৰ নামটো কৈ দিয়ক। নমস্কাৰ মোৰ নাম ৰুণু দেৱী। নমস্কাৰ মোৰ নাম শ্ৰী বিউটি। এইফালে নমস্কাৰ মোৰ নাম মোৰ নাম মিনতি দেৱী। এইফালে নমস্কাৰ মোৰ নাম শ্ৰী ৰচনা দেৱী। বঢ়িয়া নাম দেই। মোৰ নাম শ্ৰী সত্যপ্ৰভা নাথ। এইফালে সবিতা দেৱী। ধন্যবাদ। ধুনীয়া ধুনীয়া বিয়া গীত গাইছে, ভাল লাগিল বাৰু। বহুত ধুনীয়া খুব ভাল লাগিছে। সাতখলিৰ হিন্দুপাৰা গাঁৱৰ কৃষক ৰাইজে ভূঁই ৰোৱাৰ যি কাৰ্য আজি গ্ৰহণ কৰিছে, প্ৰায় 200মান মানুহ একত্ৰিত হৈ আজিৰ এই ভূঁই ৰোৱা কাৰ্যটো চলাইছে। এই কাৰ্যটোৰ লগত জড়িত কেইগৰাকীমান মুখ্য ব্যক্তি সন্মুখতে আছে, তেওঁলোকৰ পৰা এই বিষয়ে অলপ জানি লওঁ। নমস্কাৰ, হয়, মোৰ নাম শ্ৰী মহেন্দ্ৰ কুমাৰ দাস। মই এই গাঁৱৰে বাসিন্দা আৰু মই সাতখলি ইউনিয়ন কমিটিৰ এজন উপদেষ্টা হিচাপে কাৰ্যভাৰ চলাই আছোঁ। আৰু প্ৰায় আমাৰ গাঁৱত আজিৰ পৰা প্ৰায় 60 বছৰমান আগৰ পৰাই এই কাৰ্যটো চলি আহিছে। আমাৰ দুখন পথাৰত ইয়াতে আছে 5 বিঘা মাটি আৰু সেইখন পথাৰত আছে 5 বিঘা মাটি। ইয়াৰ আগতেও কোনোবা এনেকুৱা ইউটিউবাৰে গৈ আমাৰ পৰা তাতে ফটো চটো লৈছিলে আৰু এই বিজ্ঞাপন এটা প্ৰচাৰ কৰিছিল। আজিও আমাৰ এজন ইউটিউবাৰে আহি আমাৰ মাজত আহিছে, আহি পেলাই আমাৰ ৰাইজৰ সহযোগটো দেখি তেওঁ মানে অতি ভাল পাইছে। গতিকে আমাৰ ইয়াত প্ৰায় 120 ঘৰমান পৰিয়াল আছে। 120 ঘৰৰ আজি আমি মতা মানুহখিনিয়ে কঠীয়া তুলিছোঁ আৰু নাৰীখিনিক লৈ আহিছোঁ একেলগে। আহি তেওঁলোকক আমি ৰুবলৈ দিছোঁ আৰু মতা মানুহখিনিয়ে কঠীয়া তুলি আনি পেলাই দি আমি জাবৰ খুৰি দিছোঁ। এতিয়া তেওঁলোকৰ ৰুই আছে। আমাৰ গাঁৱত কিন্তু 2টা গোট আছে। এই 2টা গোটৰ মাজত 2টা মন্দিৰ আছে। এই মন্দিৰ ইয়াৰ যিটো ইনকাম হ'ব প্ৰতি বছৰে,
এই ইনকামটো আমি দুটা মন্দিৰত ভাগ কৰি আজি প্ৰায় 60 বছৰৰ পৰা এইদৰে কাৰ্য চলাই আছোঁ। আশা ৰাখিছোঁ আমাক যেন ঈশ্বৰে সহায় কৰক আৰু এনেকৈ দিনবোৰ যাওক তাৰে কামনা কৰিছোঁ আৰু আমাৰ শস্যৰ ভঁৰাল যে টনকিয়াল হওক তাৰে কামনা কৰি তেওঁক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, নমস্কাৰ। মোৰ নাম শ্ৰী বসন্ত কুমাৰ নাথ। মই সাতখলিৰ এজন খেতিয়ক। তথাপিতো প্ৰভুৰ গুণান কীৰ্তন গাওঁ আৰু সেই গুণান কীৰ্তনৰ মাজতেই আনন্দময় প্ৰভু ভগৱন্তই চলাই আছে। ও হৰি নাম বান্ধৱ ভৰি আছে ৰাম ৰাম বান্ধৱী আছে নললে হৰিৰ নাম তাল পাইবা পাছে হৰি নাম লোৱা বান্ধৱে এ বান্ধৱ শিশুকাল বিয়াইলোঁ খেলি ধূলাৰ খেলা ৰাম ৰাম খেলি ধূলাৰ খেলা নবজিলোঁ কৃষ্ণৰ বদ কৰি অৱহেলাই হৰি নাম লোৱা বান্ধৱে হে বান্ধৱ যৌৱন কাল বিয়াইলোঁ হৰি নাম লোৱা বান্ধৱে হৰি নাম লোৱা বান্ধৱে। নমস্কাৰ, ধন্যবাদ। চিপাঝাৰ ব্লকৰ আণ্ডাৰত ৰৌতি গাঁও পঞ্চায়তৰ তত্বাৱধানত আমাৰ সাতখলি গাঁও এখন ৰাজহ গাঁও। এই গাঁৱৰ আমাৰ প্ৰায় 120 ঘৰ মানুহ আছে। এই 120 ঘৰ মানুহৰ আমাৰ দক্ষিণ ফালৰ পথাৰত 5 বিঘা মাটি, আকৌ উত্তৰ ফালৰ পথাৰত 5 বিঘা মাটি আমি ৰাইজৰ সন্মিলিত প্ৰচেষ্টাত খেতি বাতি কৰি আজি প্ৰায় 50 বছৰ ধৰি অব্যাহত ৰাখি আহিছোঁ। এতিয়া আমাৰ প্ৰায়খিনি ৰোৱা শেষেই হ'ল। হোৱাৰ পিছত এতিয়া আমি অলপ জিৰণিৰ কাৰণে আমি চাহৰ ব্যৱস্থা কৰিছোঁ। সকলো মানুহখিনিয়ে চাহ খাই আছে। এটা আনন্দৰ মুহূৰ্তত আমি এই মুহূৰ্তত আমি এখেতকো ধন্যবাদ দিছোঁ যে আমাৰ এই সাতখলি গাঁৱৰ যিটো সন্মিলিত প্ৰচেষ্টা এটি যে চিৰদিন এইদৰে থাকক তাৰে কামনা কৰিছোঁ। আৰু এই ইনকামটো আকৌ পুনৰ আমি পুহত ধানটো কাটি আমাৰ গোৱাইঘৰ প্ৰাংগণত ধানটো মাৰি সন্মিলিত প্ৰচেষ্টাৰে আমি আউলি কৰিম খানা খাম। খানা খোৱাৰ অন্তত আমাৰ যিটো ৰাহি হ'ব এতিয়া আমাৰ দুটা মন্দিৰ আছে, এই দুটা মন্দিৰলৈ আমি ইনকামটো ভগাই লৈ যাম। আজি আমি যিটো মুহূৰ্তত এই কামখিনি কৰি আছোঁ তাৰ কাৰণে আমি ৰাইজলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে সকলো ৰাইজে আগলৈ যাতে এইদৰে তেওঁলোকে যেন সকলো কামতো সহায় সহযোগিতা কৰে। আইসকলে আমাক আজি যেনেকৈ সহায় সহযোগিতা কৰিছে তেওঁলোকলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণৰ বাস্তৱিক বিষয়সমূহ ভিডিঅ'ৰ ৰূপত আপোনালোকৰ বাবে প্ৰস্তুত কৰি আহিছোঁ। গতিকে আপোনালোকৰ সহযোগিতাৰ প্ৰয়োজন। আপোনালোকে চেনেলটি ছাবস্ক্ৰাইব কৰি আগলৈ এইদৰে ভিডিঅ' বনাই যোৱাত উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।